Hello friends, আজিৰ টপিক সফলতা সাকসেস। What is success? সৰল ভাষাত লক্ষ্যত উপনীত হোৱা। আপুনিও সফল হ'ব পাৰে, কিন্তু কেনেকে? বিখ্যাত লিখক চিফ হেডাৰ এখন কিতাপৰ এটা উক্তি, success does not mean the absence of failure. It means attainment of ultimate objective. It means winning the war, not every battle. সফলতা মানেই যে বিফলতা নাহিব সেইটো নহয়। আপোনাৰ লক্ষ্য কি সেইটোহে আচল কথা। আৰু আপুনি 100 বাৰ বিফল হৈও আপোনাৰ লক্ষ্যত উপনীত হ'ব পাৰে। আপোনাৰ লক্ষ্য কি? যুদ্ধত জয় হোৱা। তাৰ মানে এইটো নহয় যে আপুনি প্ৰত্যেকজন যোদ্ধাৰ লগতে জয় হ'ব লাগিব। সফলতাৰ আঁৰত কি আছে? মনৰ ইচ্ছা শক্তি, পৰিশ্ৰম আৰু এডুকেশ্যন। মনৰ ইচ্ছা শক্তিৰ ওপৰত সফলতা বহুত পৰিমাণে নিৰ্ভৰ কৰে, আৰু ইয়াৰ লগত লাগিব পৰিশ্ৰম। আপুনি হয়তো কুৱেশ্যন কৰিব পাৰে, ইচ্ছা শক্তি আৰু পৰিশ্ৰম কৰিও বহুত মানুহ কিয় সফল হ'ব পৰা নাই? য়েছ, কাৰণ লগতে এডুকেশ্যন আৰু সামান্য পৰিমাণে লাকো লাগিব ছাকচেছ হ'বলৈ। আপুনি হয়তো ভাবিছে মোৰ মনৰ ইচ্ছা শক্তি আছে, তাত মই ছাকচেছ হ'ব পৰা নাই। ড্ৰিম দেখিলেই নহ'ব, তাক কাৰ্যকৰী কৰিবৰ বাবে ৱৰ্ক কৰিব লাগিব। অকল ৱৰ্কেই নহ'ব, হাৰ্ড ৱৰ্ক লাগিব আৰু লাকো লাগিব। আপুনি হয়তো ভাবিছে বহুত মানুহে হাৰ্ড ৱৰ্ক কৰে কিন্তু ছাকচেছ হ'ব পৰা নাই। য়েছ ফ্ৰেণ্ডছ, ময়ো ভাবিছিলোঁ। প্লেনিং আৰু এডুকেশ্যন থাকিও যদি আপুনি ভাবি আছে আজি কৰিম, কালি কৰিম, নতুন বছৰৰ পৰা ষ্টাৰ্ট কৰিম, এনেকৈ যদি ভাবি আছে আপুনি কেতিয়াও ছাকচেছ হ'ব নোৱাৰে। চ' ফ্ৰেণ্ড, আহক আমি শিকোঁ হোৱাট ইজ প্লেনিং, হোৱাট ইজ এডুকেশ্যন, ছাকচেছৰ লগত ইয়াৰ সম্পৰ্ক কি, কেনেকৈ আমি ছাকচেছ হ'ব পাৰিম, আৰু পৃথিৱীৰ কিছুমান ছাকচেছ মানুহৰ ষ্টৰী। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰক, আৰু আগলৈ এনেকুৱা ভিডিঅ' চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰক। থেংকছ, ধন্যবাদ।